Good morning, guys. Good morning. Hi. Morning and welcome back to my YouTube channel Rinku Vlogs. Guys, আজি আমাৰ বিল্ডিংৰ ওপৰত ছাতৰ ওপৰত তাৰ মানে আজি মোক মায়ে ছাতৰ ওপৰত উঠাই দিছে ৰখলা দি আমাৰ ইয়াতে মানে লাউ লাগিছে সো লাউ পাৰিবৰ কাৰণে মোক উঠাই দিছে মায়ে আপোনালোকৰ লাউ দেখুৱাইছে কেইটা ফলিছে আগতে মানে মায়ে খাইছে আৰু বিক্ৰীও কৰিছে মানে কি ঘৰত চবৰে চৰ্দি কাহ হৈ আছিল সো হেতু কাৰণে মানে বিক্ৰী কৰিছিল মানে বিক্ৰী কৰা আৰু জানে 10 টকা 20 টকা মায়ে মানে তামোল পান খাব পইচাটো ওলাইছিলে মানে হেতু কাৰণে ওলাইছিল কোলো বেমাৰ হৈ আছিল হেতু কাৰণে সো মই আপোনালোকক দেখুম কেইটা লাগি আছে এতিয়া চাবিয়া হাইফালে আছে এটো দেখিছে না এটা আৰু গাইস কোড আছে চাব লাগিব মই ভালকে চাও নাই গাইস ইয়াতে এটা আছে এইটো গাইস মই চাকু আনিব দিছো মাক মই দেখুৱাই আছো চাক আছে মোটামুটি 4-5টা গৈছো মোৰ গাইস আৰু আছে ইয়াতে সৰু হৈ আছে মানে ইয়াতে এটা আছে গাইস এইটো এটা আৰু এইটো এটা গাইস এইটো এটা আৰু আছে গাইস আৰু আছে ৰ চাইছো মই সো গাইস না এইকেইটা আছে সো এইকেইটা হোৱাৰ পিছত আৰু ফলিব চাগে কিন্তু গছটো চাওঁতে মানে ইমান এটা হেৰি নালাগে যে ইয়াতে 4-5টা লাউ লাগিছে বুলি গাইস চাওক না সো গাইস চাই থাকিব ভিডিওটো পাৰা হ'ল মোৰ পানী লাউ এটা মই নামি যাম গাইস আমাৰ বিল্ডিংটো যে আছে গাইস বিল্ডিংটোত মানে কোনো জখলা একো নাই মানে চিৰি নাই মানে সেইটো জখলা সেইটো গাইস এইটো দি উঠা নামা কৰিব লাগে মানে এইটো মানে ফাৰ্ষ্ট লাই না সেইটো কাৰণে মানে চিৰি দিয়া হোৱা নাই আৰু যেতিয়া ওপৰত হ'ব এতিয়া ওপৰত উঠিব এনে দৰকাৰ নাই সো যেতিয়া ওপৰত হ'ব তেতিয়া দেখা যাব এতিয়ালৈকে দিয়া নাই মানে দিলে গাইস মানে এনেকুৱা সাইডে দি মানে দেখুৱাই দিছো মানে এনেকুৱা সাইডে দি দিব লাগিব কিন্তু আগফালে দি দিব লাগিব এনেকুৱা হৈ আছে মানে গাইস সো গাইস আজিৰ ভিডিওটো শেষলৈকে চাই থাকিব গাইস আজিৰ ভিডিওটো মজা পাব গাইস আজি গুড মৰ্নিং গাইস Good morning. হাই হাই গাইস কি খবৰ ইয়েস গাইস আজি আমাৰ পিঠা বনাই আছে ক আমাৰ দাদাই আজি পিঠা বনাই আছে ক পিঠা বনাইছে গাইস আজি আমাৰ মায়ে কি পিঠা বনাইছে কাটা পিঠা বনাইছে গাইস তামাম বনাইছে আজি গাইস খাম এটা তেলত ভাজি আছে আমাৰ মায়ে ইফালে গাইস এটা আমি চাহ খাম আমাৰ পাপা আৰু মই আৰু গাইস ইফালে আমাৰ পিঠা পুৰা একদম ভাজিছে ইফালে আমাৰ পাপা খাব ইফালে এতে বাটিত চাহ আছে ইফালে মই চাহ খাম গাইস এই চাহ আৰু গাইস আমাৰ যেটো নাৰিকল পিঠা বনাইছে এইটো হলে নাৰিকলটো গাইস খাই মজা লাগিব চাহ তেনেকুৱা গৰম কৰাকে ভাজিছে একদম আর আমার পাপাই খাবে বিস্কুট দি না আপু বিস্কুট খাবে আপু বিস্কুট খাবে নাই এটা গাইস আজি আমার এই ছোৱালীজনী আজি গাইস 8টা বজাত উঠছে 8টা বজাত নামা 8টা বজাত উঠছে না টোপনিৰ পৰা 8টা বজাত উঠিছে না আৰু ইমান দিন 5টা বজাতে উঠে না আজি 8টা বজাত উঠিছে ধামাকা টোপনি মাৰিছে আজি কি হৈছিল আজি পাপা আপুৰ কি হৈছিল আজি আপু 8টা বজাত টোপনিৰ পৰা উঠিছে যে কিয় হ্যাঁ হাই গাইস কো এরা ইফালে দেখে কো হাই গাইস কো একবার এইফালে দেখ এনেকে কো এইয়া এরা পাপা হাই গাইস কো গুড মর্নিং কো পেপারি ওলাইছে এটা হইছে ছোট পেপারি এটা হইছে বড় পেপারি আর এই আছে কি লইছে পানী লাউ পানী লাউ লইছে পানী লাউ ভালকে মেলি দিয়া দেখাই দিও গাইস এইয়া হইছে ইফালে লাউ এটা লাউ দুইটা মালিক গাইস 20 টাকা বলে 10 টাকা ভাগ হবো আর মানে আমার কোনো নাই ইনকাম ট্যাক্স নাই আমার নাকি মিঠাই চিঠি খাই কিলকিলা হয়ে আইব মানে তাহাতি